হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি হৈছে গৰু বিহু। সকলোৱে ঘৰে ঘৰে চাগে গৰু গা ধুৱাইছে নিশ্চয়, আমাৰো ধুৱালে। এতিয়া আমি গা পা ধুই আজৰি হ'লোঁ আৰু ভাত পানী খাই কাম বন কৰি। আমাৰনো কেনেকৈ ধুৱালে তাকে দেখাইছোঁ আপোনালোকক। আমাৰ ফালৰ পৰা সকলোলৈকে হেপী ৰঙালী বিহু। আমাৰ এয়া চাক ৰেডি কৰা হৈছে আৰু মাহ হালধি পিচি থোৱা হৈছে। 3ডাল চাক ৰেডি কৰা হৈছে গৰু গা ধুৱাবলৈ। আৰু লাও খা, বেঙেনা খা, থেকেৰা খা, বছৰে বছৰে বাঢ়ি যা, হয় নাই? মাৰ আকৌ ফাগুনৰ ৰঙাকৈ শিমলু খয়লে সপোনে তোমাক বিহু বুলি ফটোকপিকে মাৰিবলৈ লৈছোঁ আৰু ফটো মাৰিলোঁ আৰু কেইকপিমান। নাচিবতো নোৱাৰোঁ, সেইবাবে ফটোকে দুকপিমান মাৰি ল'লোঁ। এতিয়া কেক বনাবলৈ লৈছোঁ। আহকচোন। এতিয়া মই কেক বনাবলৈ লৈছোঁ। কেক বনাবৰ বাবে মই কণী 2টা লৈছোঁ আৰু এই হেণ্ড ব্লেণ্ডাৰডালে মই ফেটি দিছোঁ। মোৰ ইলেক্ট্ৰিক ব্লেণ্ডাৰ নাই, সেইবাবে মই এইডালে কৰি দিছোঁ। আৰু অকণমান কষ্ট হয় বাৰু এইডালে কৰিলে। এনেকৈ মই ফেটি আছোঁ, ভালদৰে ফেটি ল'ব লাগিব। প্ৰথমে মই ডিম 2টা এনেকৈ ফেটি ল'লোঁ, ফেন উঠি গৈছে। আৰু এতিয়া মই দিছোঁ বেকিং পাউডাৰ দিও মই ফেটি লৈছোঁ। তাৰ পৰা দিছোঁ ৰিফাইন তেল দি ফেটি ল'ব লাগিব। আৰু এতিয়া মই চেনি দিছোঁ, সোৱাদ অনুসৰি দিব লাগিব আৰু চেনিখিনি দিয়াৰ পাছত ভালদৰে ব্লেণ্ডাৰডালে গুড়ি কৰিব লাগিব, মিহলাব লাগিব, নহ'লে চামুচে বেছিকৈ মিহলাব লাগিব। আৰু চেনিটো ভালদৰে মিহলালেহে ভাল হয়, নহ'লে তলত গোটা গোটা পাতি ধৰেগৈ। আৰু এতিয়া দিছোঁ মই ময়দা দিছোঁ মই আধা কাপ, মানে ডাঙৰ কাপেৰে আধা কাপ। এয়া মোৰ হৈ গৈছে আৰু ফেটা ভালদৰে ফেটি লৈছোঁ। দেখিছেনে, এনেকুৱা হৈ গৈছে, ইমানটো জোখৰ। আৰু মই কেক বনোৱা বাতি এটাত ৰিফাইন তেল সানি তলত এনেকৈ কাগজ এডোখৰ কাটি পেলাই পাৰি দিছোঁ। জোখত মানে গোলকৈ কাটি লৈছোঁ আৰু এনেকুৱা বাতি লৈছোঁ। মই কেক বনোৱা বাতিয়ে ব্যৱহাৰ কৰিছোঁ। আৰু বেটাৰখিনি মই ঢালি দিছোঁ। আৰু বেটাৰখিনি দিয়াৰ পাছত এনেকৈ লাহে লাহে অকণমান টেপকৈ কৰি দিব, নহ'লে মানে কেকটো ভাল নহয়, বেয়া হৈ যায়। আৰু এতিয়া মই এনেকুৱা চচ এটাত বালি কেইটামান লৈ লৈছোঁ গৰম কৰি, আৰু এনেকুৱা ষ্টেণ্ড এডালত দি দিছোঁ। ষ্টেণ্ড এডাল ওপৰত দি দিছোঁ আৰু তাৰ ওপৰত মই বাতিটো দি দিছোঁ, কেকৰ বাতিটো ভালদৰে বহাই ল'ব। তাৰ পৰা মই ইয়াৰ পাছত গৰম হোৱাৰ পাছত অকণমান মই ঢাকনখন লগাই দিম। ঢাকনখনৰ ওপৰত মই গধুৰ বস্তু এটাত থ'ম, এই লোহাৰডাল থৈ দিছোঁ। এনেকৈ 15-20 মিনিটমান থৈ দিছোঁ। আৰু এতিয়া মই খুন্দিবলৈ লৈছোঁ জেতুকা খুন্দিবলৈ লৈছোঁ। সকলোৱে যিহেতু বিহু আহিলে জেতুকা লয়, সেইটো এটা নিয়ম আৰু বহাগ বিহুত জেতুকা ল'ব লাগে। মই এতিয়া জেতুকা খুন্দিবলৈ লৈছোঁ, এনেকৈ খুন্দনা এটাত খুন্দিবলৈ লৈছোঁ। আপোনালোকে জেতুকা ল'লে নাই কমেণ্টত জনাবচোন। মোৰ এতিয়া 20 মিনিটৰ পাছত এয়া কেকটো হৈ গৈছে। বেছিকৈ ফুলা নাই বাৰু, মানে বেকিংটো দিয়া অকণমান কম হ'ল। আৰু ইয়াত দেখিছেনে, স্পঞ্জি হৈছে, ধুনীয়া হৈছে কেকটো, খাবলৈও ভাল হৈছিলে বাৰু। আৰু এতিয়া মোৰ এয়া জেতুকা পিচা হৈ গ'ল, বৰ বেছি গুড়ি কৰা নাই, অকণমান গোটা গোটাকৈ থৈ দিছোঁ। আৰু এয়া দেখিছেনে, মোৰ পিচুতি জেতুকা লাগি গৈছে হাতত অকণমান। আৰু এতিয়া বিহু আহিছে, আমাৰ গাঁৱৰ অকণমানি ল'ৰা ছোৱালীবোৰে বিহু গাবলৈ আহিছে। আহকচোন চাওঁ।
চুনু